Good morning, friends. সকলোকে নমস্কাৰ জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু এতিয়া সময় হৈছে 8টালৈ 15 মিনিট আছে আৰু ভাবিলোঁ ইয়াৰ পৰাই ব্লগটো আৰম্ভ কৰি দিওঁ যিহেতু মই ডিউটি যাবৰ কাৰণে ওলালোঁ আৰু আজি কৃষ্ণা স্কুল নাই যিহেতু আজি শনিবাৰ তাই স্কুল বন্ধ থাকে আৰু তাইৰ কাৰণেও চব ৰেডি কৰি দিলোঁ দুপৰীয়াৰ কাৰণে এতিয়া তাইক ভাত অকণমান খুৱাই দিলোঁ ৰাতিপুৱা খাব মন নকৰে তথাপিও মই থাকোঁতে মোৰ হাতে খুৱাই দিলে মনটো ভাল লাগে আৰু যিহেতু দিনটোৰ কাৰণে এৰি থৈ যাম আৰু মোৰ কাৰণেও টিফিন ৰেডি কৰি ল'লোঁ ভাত বনালোঁ দালি বনালোঁ আৰু ফ্ৰেঞ্চবিন আলু এনেকৈ কৰি অকণমান ভাজিলোঁ তাৰপৰা হৈ গ'ল বনাই কৰি ময়ো খালোঁ কাপোৰ অলপ আছিলে ধুবৰ কাৰণে যিহেতু কালি কৃষ্ণা স্কুলৰ ড্ৰেছবোৰ তেনেকৈ থৈ দিয়া হ'ল আৰু মোৰো কাপোৰ অলপ আছিলে ধুবৰ কাৰণে ধুই কৰি এতিয়া আজৰি কৰি দিলোঁ ধুই কৰি মেলিলোঁ আৰু এতিয়া ভাবিছোঁ ডিউটিলৈ যাওঁ আৰু যিহেতু 8:30ত সোমাবগৈ লাগে লাহে লাহে গৈ থাকোঁ ইয়াৰ পৰা 15 মিনিট লাগিব ধুনুক এৰি থৈ যাম এতিয়া আৰু মোক আগবঢ়াবৰ কাৰণে ওলাই আহিছে বাহিৰলৈ তাই আজি স্কুল নাই আজি শনিবাৰে তাই স্কুল বন্ধ থাকে সেইকাৰণে মোক কৈছে অকণমান দেৰি আৰু থাকাচোন ইপিনে মোৰ সময় হ'লেই যাওঁ আৰু নে কি ধুনু যাওঁনে যাওঁ বাই কৈ দিয়া বাই মোক চুমনা দিয়া আকৌ অ'কে বাই দৰ্জা লগ কৰি লোৱা মই যাওঁ দেই বেগটো লৈ লওঁ ধুনু বাই বাই দুষ্ট নকৰিবা দেই মাম খাবা দুপৰীয়া মই যাওঁ দৰ্জা লগ কৰি লৈ যাওঁ বাই বাই ডিউটিলৈ ওলাই আহিলোঁ দেখা আজি অকলে থাকিব ৰুমত বাই বাই ধুনীয়া খিৰিকীৰ ফালে চাই আছে বাই বাই দিবৰ কাৰণে গৰম ৰ'দত মানে চকু মেলিবই নোৱাৰি ৰাতিপুৱাই ইমান চোকাকৈ বেলিটো ওলাব নহয় ৰাস্তাটো শূন্য হৈ আছে মানে খোজকাঢ়ি যোৱা মানুহ তেনেকৈ নাই মইহে অকল নেকি কোম্পানী পাইছোঁহি আৰু লাহে লাহে আহি দেখাক দিনটোলৈ আজি ৰুমতে এৰি থৈ আহিছোঁ তাকে চিন্তাহে লাগিছে তাই থাকিব বাৰু একো নাই লগৰ এজনী আহিব কৈ থৈ আহিছোঁ তাইও ডিউটিৰ পৰা আহি পাইছেহে এতিয়া নাইট শ্বিফ্ট আছিলে তাই আহিব ফোন কৰি থৈ আহিছোঁ এতিয়া তাই দৰ্জা লক কৰি পেলাই থাকিব মই ডিউটি পালোঁহি আৰু আহোঁ বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ বাই বাই